আৰু মোৰ দ্বিতীয়টি ব্লগলৈ আপোনালোকক স্বাগতম। কেনে আছে সকলো, ভালে আছেনে? মোৰ কিন্তু বিৰাট ভাল, কাৰণ মোৰ ভালটো আপোনালোকে কৰিছে। ফাৰ্ষ্ট ব্লগটোত ইমান মৰম দিলে, ইমান ধুনীয়াকৈ চালে। মই আচলতে সাহস পাইছোঁ আৰু দুগুণে উৎসাহিত হৈছোঁ যে মই আৰু ধুনীয়া ধুনীয়া ব্লগ বনাম আৰু মোৰ ভিডিঅ'বোৰ বনাম। কিন্তু চেষ্টা কৰি আছোঁ যে মই কনষ্টেণ্ট হ'ম। ডেইলি সম্ভৱ নহ'লেও অন্ততঃ মই সপ্তাহটোত 3টাকে হ'লেও ভিডিঅ' যাতে মই দিব পাৰোঁ আৰু কণ্টেণ্টবোৰো আপোনালোকে ক'ব কেনেকুৱা ধৰণৰ চাব বিচাৰিছে। মোক কোনোবাই লিখিছিলে যে আপুনি শ্বুটিং নাথাকিলে দিনটোত কি কৰে চাব বিচাৰিছে। গতিকে আজি মোৰ শ্বুটিং নাই, আৰু আজি অৱশ্যে মই শ্বুটিং অফ লোৱাৰ ৰিজন এটা আছে, কাৰণ আজি আমাৰ ঘৰত আলহী আহি আছে। আৰু কোন আলহী আহিছে মই তাকো দেখাম আপোনালোকৰ লগত, শ্বেয়াৰ কৰিম। তাৰে আগতে আমি আৰম্ভ কৰোঁ মই দিনটোত শ্বুটিং নাথাকিলে মই কি কি কৰোঁ। এতিয়া যিহেতু আলহী আহিব, আমি খুব লৰালৰিকে, তেতিয়া কি কৰিছা? লৰালৰিকে এয়া ঢেকীয়া কাটিছে।